পাতিছে অলপ দূৰত মানে বৰপেটাতকৈ কুচিত পতা হৈছে তো মই তাত যাব ওলাই আছোঁ তো বলক আপোনালোককো লৈ যাওঁ এয়া মই ওলালোঁ যাবলৈ এয়া গৈ আছোঁ লক্ষী পূজালৈ বুলি আৰু এইখিনিতে দেখিছেনে মানুহ এজন কেনেদৰে থিয় হৈ ৰখি আছে আৰু পুৰা সাপজ দি কিনি দেই কি চিন্তা কৰিছে তেখেতেহে জানে আৰু এই ৰাস্তাইদি আপোনালোকে যদি গৈ থাকে হাজো হৈ গুৱাহাটী যাব পাৰিব আপোনালোকে কাৰণ এই আমি গৈ থাকোঁ মাজে সময়ে গৈ থকা হয় আৰু গুৱাহাটীৰ ফালে এয়া পাই গ'লোহি আমি আৰু ইমান সুন্দৰকৈ গেটখন বনাইছে এইখন ফাৰ্ষ্ট গেট তাত সোমাই গৈ আছোঁ আৰু গৈ থকা অৱস্থাতে এখন গাড়ী গ'ল দেই গাড়ীখনত দুটা ডাঙৰ ডাঙৰ মহ লৈ গৈছে আৰু এই মহ দুটা ক'ত নিব কি কৰিব গম নাপাওঁ বাৰু তো সিহঁতৰ পিছে পিছে আমি গৈ আছোঁ দেই তো গৈ আৰু এখন গেট পাইছোঁ সেইখন গেটৰ পৰা সোমাই যাম আৰু সোমাই গৈ আমাৰতো বাইকখনটো থ'ব লাগিব ন জেগা বিচাৰিব লাগিব তো বাইক থ'বৰ কাৰণে আমি অলপ জেগা বিচাৰি অকণমান আগবাঢ়ি গৈছোঁ আৰু দেই তো ক'ত থ'ম ক'ত নথ'ম আৰু নাজানো আৰু দেই পাৰ্কিং আছে ক'ৰবাত তো এয়া আমি অলপ আগুৱাই গৈ আছোঁ তো ইয়াতে এখন ধুনীয়া মূল গেট এইখনেই দেখিছেনে ইমান সুন্দৰকৈ সজাইছে দুটা কলপুলি ছাইডত ধুনীয়া লাগিছে তো আমি এয়া বাইক চাইক থৈ মেলি আহিলোঁ ভিতৰত সোমাই যাওঁ তো বলক কি দেখোঁ আৰু আপোনালোককো দেখাই দিম আৰু ময়ো চাম এয়া ভিতৰত সোমাই গ'লোঁ মই সাইডে সাইডে পুৰা দেখিছেনে পুৰা জেলপি খাওঁ লাগি গ'ল দেই কিন্তু খোৱা নাই আৰু লোৱা নাই তথাপিতো আৰু চালোঁ এয়া দেখিছেনে মূল লক্ষী মন্দিৰ এয়া ইমান সুন্দৰকৈ সজাইছে পুৰা লাইটিং ধুনীয়া আৰু এইফালে ধুনীয়া ভাওনা চলি আছে দেখাই দিছোঁ আপোনালোকক এয়া সোমাই গ'লোঁ মন্দিৰত আৰু আই লক্ষীৰ আশীৰ্বাদ ল'লোঁ অলপ মোৰ বেমাৰ আজাৰ বহুত হৈ থাকে আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ বেমাৰ আজাৰবোৰ নাইকিয়া হয় দূৰ হৈ যায় তো এয়া পুৰা মানুহ হৈছে দেখিছে আপোনালোকে পুৰা মানুহ হৈছে আৰু এয়া আমি গ'লোঁ নাটক চাবৰ কাৰণে দেই দেখিছে ইমান সুন্দৰ নাটক কৰি আছে পুৰা আমি পাই গ'লোঁ এয়া বজাৰ তো বজাৰত অলপ কিবা কিবি চালোঁ আৰু কিন্তু লোৱা নাই একো আৰু বৰ বেছি তো এয়া গৈ চাইছোঁ অলপ কিনো বহিছে বজাৰবোৰ তো ভাল লাগিলে চাই আৰু তাৰ ওচৰতে এফালে হৈ আছে মেলা আৰু মেলাত দেখিছেনে কিমান সুন্দৰকৈ চবেই উঠি পুৰা ঘূৰিছে এইফালে পিছফালে কাৰেণ্টৰ জুই মাই গড মই যে কেতিয়াও নুঠো দেই মই নোৱাৰোঁ বহুত ভয় লাগে এইবোৰ উঠিবৰ কাৰণে এয়া বেলেগ আৰু নেক্সট বেলেগ এটা মন্দিৰত আমি গ'লোঁ আৰু ইয়াতো এগছি চাকি দি আৰু ইয়াতো অলপ সেৱা কৰি ল'লোঁ আৰু মাৰ আশীৰ্বাদ লৈ ল'লোঁ আৰু ইমানতে ভিডিঅ'টো শেষ কৰি দিওঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি